হয়তো আজি তাই জামিন পাইছে, তাইৰ মাকে বহুত শান্তি পাব। ল'ৰাৰ নিচিনা আৰু কোনোবা মাতৃৰ বুকু উকা কৰি এৰিব। আজি মই গোটেই বিচাৰি বিচাৰি ফুৰিছো, মোৰ ল'ৰাক মই ক'তো দেখা নাপাওঁ, কিন্তু মোক কোনে শান্তি দিব? মই সেনেকুৱা ল'ৰা মোক কোনোবাই দিব পাৰিব নেকি? অভিনেত্ৰী নন্দিনী কাশ্যপে জামিন লাভ কৰাৰ পাছতে চামিল হকৰ মাক দেউতাকে কি ক'লে? তেওঁলোকে ভবাই নাছিল যে নন্দিনী কাশ্যপে ইমান সোনকালে জামিন লাভ কৰিব। কাৰ আশীৰ্বাদত নন্দিনী কাশ্যপে ইমান সোনকালে জামিন লাভ কৰিলে? লগতে এজন অধিবক্তাই কি ক'লে? নন্দিনী কাশ্যপে কিয় ইমান সোনকালে জামিন লাভ কৰিলে? এই গোটেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়া গম পাব সেই অধিবক্তাজনে কি ক'লে, লগতে চামিউলৰ মাক দেউতাকে কি প্ৰতিক্ৰিয়া দিলে। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। জামিন লাভ কৰিলে কি ক'ব? এটা দুখ লগা ঘটনা যে আমাৰ মোৰ ল'ৰা চামিউল হক আজি এই পৃথিৱীৰ পৰা গুচি গৈছে। আজি মই মিডিয়া যোগে শুনিবলৈ পাইছো নন্দিনী কাশ্যপ ডাঙৰীয়ানীয়ে জামিন লাভ কৰিছে। প্ৰথম কথা হ'ল, মোৰ ন্যায়ালয়ৰ প্ৰতি মোৰ বিশ্বাস আৰু আস্থা আছে। তেখেতসকলে কেনেকুৱা ধৰণে যে জামিন মঞ্জুৰ কৰিছে তাত মোৰ অলপ ক'ব লগা আছে। ধৰক প্ৰথম 3টা তাৰিখত তেওঁ জামিন নাপালে। আজি হঠাতে বুলি মই কৈছো যে আজি যে তেওঁ আবেদন কৰিছে আমি নাজানো বা গম পোৱা নাই। আজি মিডিয়া যোগে গম পালো যে তেখেতৰ জামিন মঞ্জুৰ কৰিছে। আৰু আজি আৰক্ষীয়ে চাৰ্জশ্বিট দিছিল, চাৰ্জশ্বিট দিয়াৰ একেটা দিনতে তেওঁ জামিন লাভ কৰিছে। চাৰ্জশ্বিট সম্পৰ্কত এতিয়া মই কি ক'ম? অসম পুলিচে ধৰক কি ধৰণে চাৰ্জশ্বিট দিছে, চাৰ্জশ্বিটত কি লিখিছে আমিতো নাজানো। আমি এতিয়া আমাৰ এটা সন্দেহ হৈছে যে ধৰক তেওঁলোকে কিবা এটা কি লিখিছে বা কি কৰিছে বা আইনৰ কি ধাৰা দিছে তেখেতসকলে জানিব। আজি 3টা কেছত যেতিয়া মানে জামিন তেওঁ পোৱা নাছিল, আজি হঠাতে জামিন পোৱালৈ আমি দুখ প্ৰকাশ কৰিছো। জামিন এদিন পাব, সেইটোও নহয়, বিচাৰ প্ৰক্ৰিয়া চলিব। বিচাৰ প্ৰক্ৰিয়া চলিলে বিচাৰ হ'ব, তাত আমি ন্যায়টো বিচাৰিছো। আমি ন্যায়ালয়ে আমাক আস্থা আছে আমাৰ ন্যায়ালয়ৰ প্ৰতি যে ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিব। আৰু নন্দিনী কাশ্যপৰ পৰিয়ালে তেওঁলোকৰ আপোনালোকৰ কিবা সহায় বা খবৰ খাতি লৈছিল নেকি? তাৰ পিছত নন্দিনীৰ পৰিয়ালে আমাৰ খবৰ খাতি লোৱা বুলি আমি ক'ব নোৱাৰো, কাৰণ তেওঁলোকে আমাৰ লগত কোনো যোগাযোগেই কৰা নাছিল বা যোগাযোগ আমাৰ হস্পিটেললৈ অহা নাছিল। গতিকে এই সম্পৰ্কত আৰু ক'ব লগা নাইয়ে, তেওঁলোকে আমাৰ কোনো খবৰ পাতি আমাৰ লোৱা নাছিল। আৰু চামিউল হকৰ মাতৃগৰাকী উপস্থিত আছে, তেখেতে যথেষ্ট আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে। তেখেতৰ পৰা মই অনিচ্ছাসত্বেও এটা মন্তব্য ল'বলৈ চেষ্টা কৰিম। এগৰাকী মাতৃয়ে বুজি পায় মাতৃৰ যি বেদনা, কি ক'ব? মই মুঠেও গম পোৱা নাছিলো। 3 দিন যে তাইৰ জামিন নাকচ হৈছিল সেইটো মই গম পাওঁ। আজি হঠাতে অলপ আগতে গম পালো তাইৰ জামিন হৈছে বুলি। কিন্তু ন্যায়ালয়ৰ ওপৰত বহুত বিশ্বাস আছে, ন্যায়ালয়ে আমাক ন্যায় দিব। আৰু মই জানো যে এনেকুৱাকে মোৰ ল'ৰাটোক জানো তাই আজি ন্যায় পাইছে, গম পাইছো। আৰু যে কাৰোবাৰ লগত এনেকুৱা নকৰিব সেইটো কিবা আছে নেকি? হয়তো কালি মুকলি আকাশৰ তলত উঠি গ'লে মোৰ ল'ৰাৰ নিচিনা আৰু কোনোবা মাতৃৰ বুকু উকা কৰি এৰিব। আজি মই গোটেই বিচাৰি বিচাৰি ফুৰিছো, মোৰ ল'ৰাক মই ক'তো দেখা নাপাওঁ। হয়তো আজি তাই জামিন পাইছে, তাইৰ মাকে বহুত শান্তি পাব, কিন্তু মোক কোনে শান্তি দিব? মই সেনেকুৱা ল'ৰা মোক কোনোবাই দিব পাৰিব নেকি? একবাৰ যদি মোৰ খবৰ ল'লে তাতো শান্তি পালো। কোনো ধৰণৰ একদিনো খবৰ লোৱা নাই, আজি পুৰা 40 দিন হ'ল মোৰ ল'ৰা। আৰু শিল্পী বুলি ক'লে আচলতে ভবা যায় যে মানৱতা থকা ব্যক্তি, তেখেতো একেলগে শিল্পী আছিল। তাৰ পিছতো এই বিপৰীত ছবি দেখিবলৈ পাই, কি ক'ব? নাই, শিল্পী এনেকুৱা নহয়। শিল্পীয়ে মানুহৰ অন্তৰত যেনেকে সুখ দুখ দুটা বস্তুৱে দিয়ে, কিন্তু মই যিটো দেখিলো নন্দিনীয়ে মানুহক, মোক বেলেগৰ কথাটো নকওঁৱে, মোক যিটো অন্তৰত মোৰ পৰিয়ালক আঘাত দিছে আৰু যে কাৰোবাক নিদিব সেইটো নহয়। মোৰ এটাই অনুৰোধ, মই সেই সময়ো কৈছো মোৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত মোৰ বিশ্বাস আছে।
তেওঁ এইটো মোক ন্যায় দিব আৰু ন্যায়ালয়েও মোক ন্যায় দিব, কাৰণ মই ন্যায় বিচাৰিছো, মোক ন্যায় লাগে আৰু মোক ন্যায় দিব। জামিন মোৰ অলপমান মোৰ শান্তিটো তেওঁলোকে বিচাৰক। মই এইকেইদিন কেনেকে আছো এবাৰ আহি মোক চাই যাওক ন্যায়ালয়ৰ মানুহখিনি, তেতিয়া গম পাব মই কেনেকে আছো। এরা হিতেন্দ্রান গোচৰ অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এজন ব্যক্তিৰ এই গাড়ীৰ এক্সিডেণ্টৰ বাবে মৃত্যুমুখত পৰিছিল। অতি দুৰ্ভাগ্যজনক ঘটনা। মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলো। এই গোচৰটোত বিভিন্ন ধাৰা সন্নিৱিষ্ট হৈ আছিলে। আৰক্ষীয়ে যেতিয়া গোচৰটো ৰুজু কৰিছিলে তাত প্ৰধানতঃ বৰ্তমানৰ যিখন BNS ভাৰতীয় ন্যায়িক সংহিতা 105 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। 105 ধাৰাটো হৈছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, অৰ্থাৎ কোৱাণ্টাম অফ পানিছমেণ্ট যিটো প্ৰভাইড কৰিছে, ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে। গোচৰটোত ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু সেই চাৰ্জশ্বিটৰ প্ৰতিলিপি আজি প্ৰচিডিউৰেলৈ আহি মহামান্য সেশন আদালতত দাখিল কৰা হৈছিলে। আজি জামিনৰ বাবে আবেদনো কৰা হৈছিলে। আমাৰ যুক্তি প্ৰদৰ্শন কৰা হৈছিলে যে বিভিন্ন এনেধৰণৰ গোচৰ যি হিট এণ্ড ৰান গোচৰ, এই গোচৰবিলাকত 1061 ধাৰাটো সন্নিৱিষ্ট কৰা হয়। 106 যিটো ধাৰা, সেই ধাৰাটো হৈছে যদি ৰেচ এণ্ড নেগলিজেণ্ট ড্ৰাইভ কৰি কোনোবা এজন ব্যক্তিৰ মৃত্যু ঘটোৱা হয়, এই যিখন গাড়ীৰে মৃত্যু ঘটোৱা হয় তাৰ চালকজন যদি আৰক্ষী বা মেজিষ্ট্ৰেটক খবৰ নিদি যি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু সেইটো যদি কালপেবল হোমিচাইড নহয়, তেতিয়াহ'লে এই 1062 ধাৰাটো তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব লাগে। কিন্তু সেই সময়তে যেতিয়া ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তিত হোৱা নাছিলে, তেতিয়া ট্ৰেন্সপৰ্টাৰ্ছবিলাকে ভাৰতব্যাপী আন্দোলন কৰিছিলে যে 1062 ধাৰাটোত যিহেতু কোৱাণ্টাম অফ পানিছমেণ্ট আগৰ 304 বহুত বেছি, তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে। আৰু তেতিয়া ভাৰত চৰকাৰে সম্ভৱতঃ তেখেতসকলৰ লগত আলোচনাত বহিছিল আৰু বৰ্তমানলৈকে 1062 যিটো ধাৰা, আগৰ 304A যিটো IPCৰ যিটো কৰস্পণ্ডিং ছেকশ্যন, আজিলৈকে ভাৰতবৰ্ষত প্ৰৱৰ্তিত হোৱা নাই। আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো এখন PIL দাখিল কৰা হৈছিলে যে অসম আৰক্ষীয়ে বিভিন্ন গোচৰত 1062 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। এই PILত কিন্তু এই কথাটো গ্ৰাহ্য কৰিছিলে যে আৰক্ষী প্ৰধানলৈ নিৰ্দেশনাও দিছিলে যে কোনো গোচৰ হিট এণ্ড ৰান গোচৰত যদি কাৰোবাৰ মৃত্যু হয় তেনেহ'লে 1062 ধাৰাত কোনো গোচৰ ৰুজু হ'ব নালাগে। কিন্তু ক'তো লিপিবদ্ধ আকাৰত নাই যে 1061 যিটো ধাৰা, সেইটো কোনো গোচৰত যে ৰুজু হোৱা গোচৰত যে তাক এক্টিভেট কৰিব নোৱাৰিব তেনেধৰণৰ কোনো বাধা ন্যায়ালয়ে আৰোপ কৰা নাছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশ্যনটো নাছিলে। অৰ্থাৎ 1062 ষ্টিল নট ইন অপাৰেশ্যন, বাট 1061 ধাৰাটো প্ৰৱৰ্তিত হোৱাৰ পিছত এতিয়াও লাগু হৈ আছে। 106ত কি হৈছে, কোনোবাই ৰেচ এণ্ড নেগলিজেণ্ট এক্টৰ জৰিয়তে যদি কাৰোবাৰ অপমৃত্যু ঘটায়, এই গোচৰটো কিন্তু অপমৃত্যু ঘটোৱাৰে 105 ধাৰাতকৈ আমাৰ মতেৰে মানে ডিফেন্সৰ মতেৰে প্ৰযোজ্য যিটো ধাৰা প্ৰয়োগ কৰিব লাগিছিলে সেইটো আছিলে 1061 উপধাৰাটো। ধৰক এই এজন OC, অতি দুৰ্ভাগ্যজনক ঘটনা সেইটো, বশিষ্ঠ থানাৰ অন্তৰ্গত এটা গোচৰ ৰুজু হৈছিলে। সেই গোচৰটোত স্কুটাৰে খুন্দিয়াই কোনো ব্যক্তিয়ে সেই OC-জনৰ মৃত্যু ঘটাইছিলে। সেই ধাৰাটোত সেই গোচৰটোত কিন্তু 1061 ধাৰাটো উপধাৰাটো তাত এক্টিভেট কৰা হৈছিলে আৰু সেইবাবে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সিংঘাল বোলা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলে, তেখেতক জামিনত। এই গোচৰটোত 1052 আহিব নোৱাৰে আৰু বিভিন্ন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আমি দাখিল কৰিছিলোঁ, এলিষ্টা পেৰেৰা, প্ৰভাকৰণ ভাৰ্চেছ ষ্টেট অফ কেৰালা ইত্যাদি ইত্যাদি। আৰু সুপ্ৰিম কোৰ্টে আগে যেতিয়া 304A গোচৰ ধাৰাটো আছিলে, IPC আছিলে, তেতিয়া এই এলিষ্টা পেৰেৰা ইত্যাদি গোচৰবিলাকত এনেধৰণে কৈ থৈ দিছিলে যে 304A ধাৰাটো এনে গোচৰত এপ্লিকেবল হ'ব লাগে য'ত অকল ৰেচ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ জৰিয়তে কোনো ব্যক্তিৰ কোনো এক্সিডেণ্টৰ জৰিয়তে মৃত্যু ঘটে। তাত যদি কোনো ধৰক কোনোবা পুৰাসক্ত অৱস্থাত থাকে তেতিয়াহ'লেও
304 আগৰ যিটো পাৰ্ট 2 এই ধাৰাটো সন্নিৱিষ্ট কৰিব পাৰে, যাৰ কৰেছপণ্ডিং ধাৰাটো হৈছে বৰ্তমান 105 BNS। কিন্তু এই মহিলাগৰাকীক নামটো কি হৈছিলে নন্দিনী কাশ্যপ, যাক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে, এজাহাৰত কিন্তু লিপিবদ্ধ আকাৰত আছিল যে তেখেত সুৰাসত্ব বা সুৰামত্ত অৱস্থাত আছিলে। কিন্তু ফৰৱাৰ্ডিং ৰিপৰ্ট যে 47-48 যিবিলাক নটিচ আৰু বৰ্তমান যিখন চাৰ্জশ্বিট দাখিল কৰিছে, আজি বেইলৰ হুকুমতো এইটো লিপিবদ্ধ আকাৰত আছে যে মহিলাগৰাকী যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ আছিল, তেনেধৰণৰ কোনো ভাষ্য আৰক্ষীয়ে প্ৰদান কৰিব পৰা নাই বা কোনো সাক্ষীবাদীও সেই সন্দৰ্ভত নাই। সেয়েহে আমি যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে 105 যিটো ধাৰা সন্নিৱিষ্ট কৰিছে সেইটো কৰাটো সমীচীন নহয়। আদালতে কিন্তু সেইবিলাক দিশ এই বৰ্তমানে বিবেচনা নকৰি একমাত্ৰ চাৰ্জশ্বিট দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত আৰু যিহেতু তেখেত এগৰাকী মহিলা আৰু তাতোকৈ ডাঙৰ কথা তেখেতৰ ফ্লাইট ৰিস্ক নাই, তেখেতক জামিনত মুকলি কৰি দিয়ে। 50,000 টকাৰ দুজন জামিনদাৰ কণ্ডিশ্যন বান্ধি দিছে যে তেখেতে প্ৰতিটো ডেটত, যিহেতু চাৰ্জশ্বিট দাখিল হৈছে, ট্ৰায়েলৰ সময়ত প্ৰতিটো ডেটতে হাজিৰ হ'ব লাগিব। তেখেতৰ যদি পাছপৰ্ট আছে সেইটো আদালতত জমা দিব লাগিব আৰু লগতে এইটো স্পষ্টভাৱে হুকুমত লিপিবদ্ধ আকাৰত দিছে মহামান্য ছেছন বা আদালতে যে তেওঁ কোনো উদ্দেশ্যকে টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব। ইমানেই, ধন্যবাদ। দুজন জামিনদাৰৰ বিনিময়ত 50,000 টকাকৈ যদি পৰিয়ালবৰ্গই জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰে আদালতত আৰু তাক যদি গ্ৰাহ্য কৰা হয়, নিশ্চিতভাৱে নন্দিনী কাশ্যপ যদি গ্ৰাহ্য হয় জামিননামাত তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব। ইমানেই, ধন্যবাদ।